নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিলৈ আহিছোঁ নতুন এটি জব ভিডিঅ' লৈ। যদি আপোনালোকে ভিডিঅ'টো চাই কিনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিজৰ বন্ধুবৰ্গক যদি নিজৰ মানুহৰ লগত শ্বেয়াৰ কৰিব, যাতে আপোনালোকে এটা ভেলিড জব ইনফৰমেশ্যন পাই যায়। মই হ'লে আপোনালোকৰ বাবে সম্পূৰ্ণ সঠিক তথ্য, ভেলিড চাকৰিৰ তথ্য লৈ আহিম। যদি আপুনি অসম বা অসমৰ নতুন চাকৰি, চৰকাৰী চাকৰি আৰু বেলেগ ৰিকুৱাৰমেণ্টৰ আপডেট নিয়মীয়াকৈ পাব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো ক্লিক কৰি ৰাখক, যাতে আপোনালোকে পোনপ্ৰথমে মোৰ ভিডিঅ'টো পাই যায়। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আৰু সঠিক তথ্য ইনফৰমেশ্যন আপোনালোকক বনাবলৈ উৎসাহ দিয়ে। তো বলক আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ নহ'লে নিজৰ চিনাকি মানুহলৈকে শ্বেয়াৰ কৰিব। আজি যোনটো জব ইনফৰমেশ্যন আমি আলোচনা কৰিম, তাৰ জব লোকেশ্যনটো বঙাইগাঁও। এতিয়া যদি আপোনালোকে বঙাইগাঁৱৰে হয়, তেনেহ'লে মোক কমেণ্টত বঙাইগাঁও বুলি দিব। আৰু এনেকুৱা ডিষ্ট্ৰিক্ট ৱাইজ যদি আপোনালোকক জব লাগে, তেনেহ'লে মোক কমেণ্টত জনাব। ৱেষ্ট আছাম মিল প্ৰডাকশ্যন কৰ্পৰেটিভ ইউনিয়ন লিমিটেড অন বিহাফ অফ নৰ্থ ইষ্ট ডেইৰী এণ্ড ফ্ৰুটছ লিমিটেডৰ আণ্ডাৰত পদ এটা মুকলি হৈছে এছিষ্টেণ্ট চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যনৰ। আৰু জব লোকেশ্যন বঙাইগাঁও আৰু ইয়াৰ কোৱালিফিকেশ্যন লাগিব ফুল টাইম গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট নহ'লে ইউনিভাৰ্চিটি। যিকোনো গ্ৰেজুৱেশ্যন থাকিব লাগিব, লগতে এক্সপিৰিয়েঞ্চ লাগিব 1 year ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন চেলছ এণ্ড ডিষ্ট্ৰিবিউশ্যন ইন ডেইৰী অৰ FMCG অনলি। এক্সপিৰিয়েঞ্চ লাগিব। যিহেতু ফৰ্ম ফিল আপ চলি আছে 20 জুনৰ পৰা 9 জুলাইলৈকে থাকিব, আপোনালোকে 9 জুলাইৰ আগতে ফৰ্ম ফিল আপটো কৰি ল'ব। আৰু লগতে কেণ্ডিডেটছক টাৰ্মছ অফ ৰেফাৰেঞ্চটো এবাৰ ৰিভিউ কৰি চাব দিছে আৰু জেনেৰেল টাৰ্মছটো এবাৰ চাই ল'ব। আৰু কণ্ডিশ্যনবোৰ এইবোৰ গোটেই আপোনালোকে ৱেবছাইটত পাব। ৱেবছাইটত মই কমেণ্ট ছেকশ্যনত দি দিম। যোনবোৰ কেণ্ডিডেটছে টাৰ্ম অফ ৰেফাৰেঞ্চৰ জৰিয়তে ইলিজিবল হয়, তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব, তাৰপিছত ৰিটেন টেষ্ট আৰু এটা পাৰ্চনেল ইণ্টাৰভিউ হ'ব। আৰু যোনবোৰ কেণ্ডিডেটছে ছেম পজিশ্যনৰ কাৰণে লাষ্ট 6 মাহৰ আগত যদি এপ্লাই কৰিছে, তেওঁলোকক কনচিডাৰ কৰা নহ'ব। নটিফিকেশ্যন যদি হয় বা আপডেটছ কিবা যদি চেঞ্জ হয়, তাৰ প্ৰচেছবোৰ আপোনালোকে ৱেবছাইটত পাব, WAMUL ৱেবছাইটত। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক যদি ডিষ্ট্ৰিক্ট ৱাইজ জব লাগে, তেনেহ'লে মোক এটা কমেণ্ট কৰি দিব। মই আপোনালোকৰ কাৰণে ডিষ্ট্ৰিক্ট ৱাইজ জব ইনফৰমেশ্যন ভিডিঅ' বনাম। তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক। ধন্যবাদ।